নমস্কাৰ, সকলোকে মই আন এটা পিন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ পৰা। যিহেতু ৰাস পূৰ্ণিমা, সেয়েহে বাসুদেৱ থানত সেৱা লৈ আমি যাত্ৰা কৰিলোঁ নৰুৱা থানলৈ। নৰুৱা থানৰ গেটখনত তলেদি সোমোৱাই যোৱাৰ লগে লগে দেখা পালোঁ জুবিনদাৰ ফটোৰ সৈতে এটি গানৰ কলি। ৰ'ব, এটি গানৰ কলি নহয়, যিমানকেইখন ফটো লগোৱা আছে গোটেইকেইখনতে এটা এটি গানৰ কলি। আৰু নৰুৱা থানৰ তোৰণখনৰ কাষতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু এটাৰ কাষতে দেখিছেনে বাক্সাৰ কাৰাগাৰখন, য'ত আছে আমাৰ সিদ্ধাৰ্থ আৰু শ্যামকানু। আৰু আমি ভিতৰকৈ পোৱালে আজি ৰাস আৰম্ভই হৈ গ'ল। এয়া আজিৰ ৰাস শিশুলীলা। এয়া পুতনাৰ নৃত্য চলি আছে। নৰুৱা থানৰ পৰা আমি পোনে পোনে যাত্ৰা কৰিলোঁ বাসুদেৱ থানলৈ, কাৰণ আজি বাসুদেৱ থানত মহাৰাস। আৰু বাসুদেৱ থানত ৰাস উপভোগ কৰি আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বাই বাই।